কেতিয়াবক টক্কৰ দি আছে বেচন ব্ৰুক। হেল্ল' এভৰিৱান, অন্য এটা ভিডিঅ'লৈ। আজি আমি যাবলৈ ওলাইছোঁ দৰং বিখ্যাত নাৰিকলী মন্দিৰ। আৰু আমাৰ যাত্ৰা শুৰু হৈ গ'ল। বাই বাই। আহি পাই গ'লোঁ গ্ৰামন্ধা চক, আৰু ইয়াৰ পৰা আৰম্ভ হ'ব এইখিনি ফালে চিৰি যাব পাৰি শিৱসাগৰলৈকে। আৰু কেতিয়াবক টক্কৰ দি আছে বেচন ব্ৰুক, পিছ পৰি গ'লে ইয়াত। আহি পালোঁ নাৰিকলী মন্দিৰ, আৰু গোটেইকেইটা বঢ়িয়াকৈ এতিয়া আমি ভিতৰত যাম, আৰু তো আপোনালোকক দেখাই আছোঁ। মন্দিৰত সোমোৱাৰ আগতে আমি ভৰি হাত ধুই ল'লোঁ ইয়াতে সকলোৱে। শৰাইখন বঢ়িয়াকৈ লৈ ল'লোঁ, লৈ কিনে এতিয়া আমি চাকি বন্তি জ্বলাম। আৰু বৰ ধুনীয়া কৰি দিছে চাকি দিয়া ঠাই, লাইন বাই লাইন ইয়াতে। তো আমি একদম পূৰা ফাৰ্ষ্ট লাইনত দিম। মানুহ কম আজি আমি দুপৰীয়া অহাৰ কাৰণে। মন্দিৰত আহিয়ে কিবা এটা ভাল লাগে মানে না, শান্তিৰ পৰিৱেশ পূৰা একদম। যিহেতু আমি পূৰা মানে হুলস্থুল, মানে কেৱল বেলেগ ঠাণ্ডাত থাকোঁ, আজি মন্দিৰত আহি শান্তিৰ পৰিৱেশ। লৈ সেৱাটো লৈ লওঁ, তাৰপিছত দেখাই আছোঁ গোটেই ভিডিঅ'ত। এতিয়া আমি আহিছোঁ মেইন মন্দিৰটোলৈ। মেইন মন্দিৰটোৰ ভিতৰত সোমাব দিয়া নে নিদিয়ে বা এতিয়া। ভিতৰত দিব পাৰিম না? ভিতৰত চাকি দিব নোৱাৰি না? একজাত থৈ দিব লাগিব। অঁ, চাকিটো দিলোৱে। চ' গাইজ, আমি সেৱা লৈ ল'লোঁ এতিয়া। ক'ত কিনে এতিয়া আমাক প্ৰসাদ দিলে, প্ৰসাদ খাই আছোঁ। প্ৰসাদখিনি খাই কিনে আৰু এটা মন্দিৰ আছে এইফালে, সেইটোত যাম আৰু। ব'ল। চ' গৰুটোক এটা কল খুৱাই দিওঁ তাৰ আগতে। মই খাই দিছোঁ। গৰু বাকলি খাই দিয়া। গৰু খাই নাখাইলেও খাব লাগে। খালেতো বাকলি খা। তই গৰু খাইছা নাই? আৰু এটা মন্দিৰ আছে ইফালে, সেৱাটো লৈ লওঁ। বাহিৰত আহি দেখা পালোঁ সিহঁতে জীয়া মানুহৰ নিচিনা ৰিলচ বনাই আছে, আৰু আমিও গোটেইকেইটাই একেলগে একপি একপি ফটো উঠিলোঁ। ফটোটো উঠি যিটো একেবাৰে চাহ খোৱালা দীঘল দীঘল খাজাই দি চাহটো খাই লৈ বাই বাই আৰু।